আজিৰ কাৰণে খুবেই আমাৰ কাৰণে দুখৰ খবৰ কাৰণ এখন এখন ভিতৰুৱা গাঁৱৰ পৰা কুসংস্কাৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে যিয়ে যাৰ নিজা সংগ্ৰামী সত্তা আমাৰ মাজত হেৰাই গ'ল তাৰ কাৰণে মই তেখেতক সমবেদনা জ্ঞাপন মই কৰিছোঁ কাৰণ যিজন ব্যক্তিয়ে জনজাতীয় সমাজ বা অসমৰ সমাজ জীৱনৰ পৰা কুসংস্কাৰটো আঁতৰাবৰ কাৰণে যি অহৰহ সংগ্ৰাম কৰিছিল সেইজন মানুহ আমাৰ মনত নোহোৱা হৈ গ'ল গতিকে তেওঁৰ আত্মাৰ শক্তিকে মই কামনা কৰিছোঁ তেওঁ আত্মাই স্বৰ্গৰ শান্তি লাভ কৰক আৰু তেওঁৰ পথেৰে যাতে যুৱ প্ৰজন্ম আগবাঢ়ি যাব মই তাকে আশা প্ৰকাশ কৰিছোঁ কাৰণ এটা সত্তা নোহোৱা হৈ গ'ল আৰু এই সত্তাই আহি থকা দিনসমূহত তেওঁৰ ঠাই কোনোদিন পূৰাব নোৱাৰিব আৰু মই তাকে ভাবিছোঁ যে নেদেখা যদি প্ৰাৰ্থনা জনাইছোঁ তেনে এজন ব্যক্তি এনে মহিয়ান নাৰী খুব কম সময়ৰ কাৰণেহে জন্মগ্ৰহণ কৰে তেওঁ জন্মগ্ৰহণ আমাক যি ধৰণে তেওঁ এটা বাট দেখুৱাই গ'ল সেই বাট সদায় অনুকৰণীয় হৈ থাকিব আৰু তেওঁ সদায় অমৰ হৈ থাকিব তাকে অমৰ হওক তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাইছোঁ নেৰেগাজনৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ অত্যন্ত মৰ্মান্তিক বেদনা গোটেই অসম বা ভাৰতবৰ্ষে জুৰি পৰিচিত যে অন্ধবিশ্বাস ডাইনীৰ যি অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজি সাধাৰণ এখন জনগোষ্ঠীয় ডক্টৰ বিৰুবালা ৰাভা পদ্মশ্ৰী তেখেতে জীৱিত কালত যি মানৱ জাতিৰ কাৰণে যি কুসংস্কাৰ মুক্তৰ বাবে যিটো সংগ্ৰাম কৰিছিল এই সংগ্ৰামৰ জীৱনিকা ঘটিল মই খুব দুখেৰে কওঁ যে এনে নাৰীৰ মৃত্যুৰ ফলত আমাৰ সমাজৰ ক্ষতি হৈছে বিশেষকৈ গোৱালপাৰা জিলাবাসীৰ কাৰণে মই এই সুযোগতে তেখেতৰ বিদেশী আত্মাৰ যাতে স্বৰ্গ ৰাজ্যত শান্তিৰে স্থান পায় আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা যাচিছোঁ আমাৰ মাজত তেনে মহিয়সী নাৰী আমি পাবলৈ নাপাওঁ গতিকে মই আশা ৰাখিম তেখেতসকলৰ কৰণীয় যিখিনি তেওঁৰ সপোন আছিল সেই সপোনখিনি জীয়াই থকা আমাৰ সমাজ সেৱকসকল তেখেতসকলে কৰক তাকে কামনা কৰিছোঁ হয় ডক্টৰ বিৰুবালা ৰাভা পদ্মশ্ৰী পথেৰে বিভূষিত আজি তেখেতৰ স্বৰ্গগামী হোৱাত ৰাভা জাতিৰ লগতে সমগ্ৰ অসমৰ বাবে এটা বৃহত্তৰ ক্ষতি কাৰণ তেওঁ এটা অনুষ্ঠান বৰ্তমান এটা সত্তা যি সত্তাই আচলতে সমাজৰ পৰা কুসংস্কাৰৰ দৰে যিবিলাক আমাৰ ব্যাধি বিশেষকৈ ডাইনী হত্যাৰ বিৰুদ্ধে তেখেতে অহৰহ সংগ্ৰাম কৰি যিখিনি মানুহ তাৰ ৰোষত পৰিছিল তাৰ পৰা বচাইছিল উদ্ধাৰ কৰিছিল আৰু সেই যি ব্যাধিৰ বিৰুদ্ধে যি যুঁজ সেই যুঁজখনক ইতিমধ্যে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে গতিকে তেখেতৰ মৃত্যু যদিও কায়িকভাৱে তেওঁ গুচি গৈছে তেখেতৰ যিখিনি সত্তা যিখিনি তেখেতৰ কৰ্মৰাজ্য সেইখিনি সদায় জীয়াই থাকিব আমাৰ মাজত সকলোৰে মাজত আৰু তেখেতৰ কামেই আচলতে তেখেতক জীয়াই ৰাখিব ৰাভা জাতি হিচাপে আমাৰ নিশ্চয় কৰণীয় থাকিব তেখেতৰ স্মৃতিত আমি নিশ্চয় তেখেতৰ কাম কাজক চিৰযুগমে কৰাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিম সেইখিনি সময়ত আমি সকলো প্ৰকাশ কৰিম থেংক ইউ